গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আজি মই আপোনালোকৰ ওচৰলৈ বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কেইদিনমানৰ আগতে মই আপোনালোকৰ ওচৰলৈ আমাৰ শিৱসাগৰ ঘৰখনৰ এটা হোম টুৰ ভিডিঅ' দেখুৱাইছিলোঁ আৰু সেই ভিডিঅ'টো বহুতে ভাল পাইছিলে চাই। সেইকাৰণে মই ভাবিলোঁ যে ছেকেণ্ড পাৰ্টৰ যোনটো ভিডিঅ' হোম টুৰৰ মই সেইটো আপোনালোকৰ ওচৰলৈ আকৌ আনিছোঁ। ছেকেণ্ড পাৰ্টটো চাই কেনেকুৱা লাগে আপোনালোকে প্লিজ কাইণ্ডলি জনাব। আৰু যদি চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাইডৰ যোনটো ৰেড কালাৰ বিল্ডিং দেখিলে সেইটো আমাৰ ভাড়াঘৰ হয়। তাত ভাড়া দিছোঁ ঘৰটো। আৰু এইখন চোতালখন চাৰিওফালে টাব গছ গছনিৰে ভৰি আছে। আমাৰ ঘৰত আপোনালোকে যি ফুল বিচাৰে চব ফুলেই পাব। মায়ে ইমানেই ফুল কৰিছে ইয়াত টাব ভৰি গ'ল গোটেই চোতালত। আৰু ভেৰাইটিজ আছে, যিটো ফুল বিচাৰে চব ফুলেই পাব ইয়াত। আৰু এইফালে আমাৰ সেই ভাড়াঘৰ বৰমা থাকে, তেওঁৰ ফুলত বিৰাটেই চখ আছে। তেওঁ বিৰাট ধুনীয়া ধুনীয়া ফুল কৰিছে, ছিজনেল ফ্লাৱাৰ্ছবিলাকো লগাইছে। আৰু এইবোৰ দেখিছে ধুনীয়াকৈ ফুলিয়ে আছে। আৰু এইটো ড্ৰয়িং ৰুমটো, যোনটো মই আপোনালোকক আগৰ ভিডিঅ'টোত যদি আপোনালোকে চাইছে মই আগতেই দেখুৱাইছিলোঁ। এইটো তলৰ পাৰ্টটো হয়। আজি আমাৰ ওপৰৰ পাৰ্টৰ ভিডিঅ'টো মই আপোনালোকৰ ওচৰত দেখুৱাইছোঁ। এইটো এটা সৰু সুৰা এটা ড্ৰয়িং ৰুমে হয়। ইয়াত আমি এনেই কেতিয়াবা বহোঁ আজৰি সময়ত। আৰু এইফালে কিছুমান ফটো দেখিছে, এইবিলাক ৰুডিৰ সৰু কালৰ ফটো লগোৱা হৈছে। তাৰ ফাৰ্ষ্ট স্কুল যোৱা ফটো আৰু সেনেকুৱা বিভিন্ন ফটো। এইটো মাৰ ৰুমটো হয়। আৰু এই বেডশ্বীটছবিলাক যোনবোৰ দেখিছে মই আগতেও কৈছোঁ তেওঁ নিজে হাতেৰে কৰা বুলি। তেওঁ চিলাই যিহেতু বহুত চখ, এইবোৰ নিজে হাতেৰে কৰি কৰি তেওঁ পাৰিছে। এইটো মাৰ বেডৰুম হয়। এইখন বেডশ্বীটো নিজে তেওঁ হাতেৰে কৰা। আৰু এইফালে হ'ল মোৰ ৰুমটো, ড্ৰয়িং ৰুমৰ একেবাৰে অপজিটত। এইফালে বিচনাখন আছে খিৰিকী ফালে। আগতে মাজত আছিলে, কিন্তু এতিয়া অলপ ৰুমটো চেঞ্জ কৰা হ'ল। এই বেডশ্বীটখনো মায়ে নিজেই কৰা হাতেৰে। এইফালে পঢ়া টেবুল এখন আছে। এইফালে গোটেই কিতাপ, সৰু সুৰা কিতাপ এইবিলাক কিছুমান নভেলছবিলাক, অসমীয়া নভেলবিলাক আছে, এইবিলাক মায়ে পঢ়ে। আৰু এইফালে আলমাৰিটো আছে। আৰু এইখন দৰ্জা খুলিব পৰা যায়। এইখন বিচনাতে কম্বল চম্বলবোৰ জাপি থোৱা হৈছে। আৰু এইফালে ড্ৰেছিং টেবুল, এইফালে এইটো চাইডে বাথৰুমটো। আৰু এই বাহিৰৰ ফালে এখন সৰু বেলকনি এখন আছে। ইয়াত কাপোৰ কানি মেলিবলৈ হয়। আৰু এই দৰ্জাখন খুলিয়ে এইফালে এটা এণ্ট্ৰেঞ্চ এটা আছে। এইফালে মোৰ ভাইটিৰ ৰুমটো, সি কৈছিলোঁ আগতেই যে সি নতুনকৈ বিয়া পাতিছে, তাৰ ৰুমটো এইফালে হয়। এইটো ভাইটিৰ ৰুমটো।
ন কইনাৰ ৰুম আৰু এইটো ন কইনাৰ ৰুম বুলিও ক'ব পৰা যায়। আৰু এই বেডৰুমৰ লগতেও ছাইডত এখন সৰু বেলকনি আছে। চ' তলৰ পাৰ্টটো সিমানেই হয়। এইফালে মই ওপৰলৈ এতিয়া টেৰেছলৈ আহিলোঁ। টেৰেছৰ পৰা মই আপোনালোকক ভিউটো দেখুৱাই আছোঁ। কমপ্লিট ভিউটো আমাৰ ঘৰৰ ওপৰৰ পৰা যোনটো ভিউ দেখা পায়। চ' মই ছেকেণ্ড পাৰ্টৰ যোনটো হোম টুৰ ভ্লগ মই আপোনালোকৰ ওচৰত দেখুৱালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে কাইণ্ডলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত কাইণ্ডলি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ভাল পালে যদি কাইণ্ডলি কমেণ্ট কৰি জনাব।